পেট চলা ৰোগৰ প্ৰধান লক্ষণ হৈছে ঘনাই ঘনাই শৌচ হয়, শৌচ বগা আৰু দুৰ্গন্ধযুক্ত হয়, পেটৰ বিষ হয় আৰু প্ৰায় বমি হয়, শৰীৰ ঠাণ্ডা হয় আৰু অধিক পিয়াহ লাগে, ৰোগী লাহে লাহে দুৰ্বল হৈ পৰে। এই ৰোগৰ প্ৰধান কাৰণ হৈছে অধিক ভোজন, হজম শক্তি কমি যোৱা, ভালকৈ খাদ্যবস্তু চোবাই নোখোৱা, কেঁচা বস্তু অধিক খোৱা, অপৰিষ্কাৰ পানী খোৱা তথা মানসিক অশান্তি, অনিদ্ৰা আদি। এই ৰোগত কি খাব নালাগে? নাৰিকল, বগৰী, উৰহী, তিয়ঁহ, বেঙেনা, আলু, লাও, কোমোৰা, জ্বলা পোৰা বস্তু, অপৰিষ্কাৰ পানী, জলকীয়া, মছলা, ঘিউ আদি। ৰোগৰ পৰা মুক্তি পোৱাৰ উপায়: 1 নম্বৰত আধা কাপ গৰম পানীত এচামুচ আদাৰ ৰস দি খালে উপকাৰ হয়। 2 নম্বৰত 5টা শুকান আমলখি পিহি গুড়া কৰি তাত ক'লা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে ৰোগ ভাল হয়। 3 নম্বৰত ৰাতি শোৱাৰ আগতে মুখত কেঁচা ধনিয়াৰ পাত লৈ চুহি থাকিলেও উপকাৰ হয়। 4 নম্বৰত ভীমকল আৰু দৈ পিটিকা কৰি খালেও উপকাৰ হয়। 5 নম্বৰত 2 চামুচ পুদিনাৰ ৰসত অলপ মৌ দি খুৱাব লাগে। বন্ধুসকল, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত দিয়া বেল আইকনটো দবাবলৈও নাপাহৰিব। বন্ধুসকল, পৰৱৰ্তী ভিডিঅ'ত আন এটা ৰোগৰ পৰা ৰক্ষা পোৱাৰ কিছু উপায় লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় আই।